তো হেল্ল' গাইছ, আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ, কিয়নো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যিসকলৰ বয়স 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আছে সেইসকলে পাব কৰোণাৰ ভেকচিন। এই কৰোণাৰ ভেকচিনটো লোৱাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? আপোনালোকে অনলাইনত আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেই তাৰিখত যাব পাৰিব আপোনালোকে, বা কোন ডেটত যাব পাৰিব, কিমান বজাত যাব পাৰিব, সকলো অনলাইনত আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে আপোনালোকৰ ওচৰত যিটো স্বাস্থ্য কেন্দ্ৰ আছে তাত যাই কিনে ল'ব পাৰিব। তেতিয়া প্ৰথমতে আপোনালোকে অনলাইনত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, অলপ পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মোৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব, ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি ডাইৰেক্ট ইয়াতে আহিব পাৰিব। আপোনালোকে দেখা পাইছে এনেকুৱা ইণ্টাৰফেচ। আপোনালোকে প্ৰথমতে নাম্বাৰটো দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ভেৰিফাই কৰিব লাগিব। মানে যে মই নাম্বাৰটো দি আছোঁ, মই নাম্বাৰটো বহাই দিছোঁ। এতিয়া গেট অ' টি পিত ক্লিক কৰিছোঁ। এটা অ' টি পি আহিব, অ' টি পিটো ইয়াত বহাই দিব লাগিব। আহিছে 488772। অ' টি পিটো বহাই দি ভেৰিফাইত ক্লিক কৰিম। কৰি আছোঁ ভেৰিফাই হৈ গ'ল। এতিয়া ফটো থকা কাৰ্ড, যিটো এটা ফটো প্ৰুফ থকা এটা কাৰ্ডৰ নাম্বাৰ দিব লাগিব। এইটো ইয়াতে চিলেক্ট কৰিব লাগিব। আপোনালোকে আধাৰ কাৰ্ড দিব পাৰিব, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰিব, পান কাৰ্ড দিব পাৰিব, পাছপৰ্ট এইবিলাক দিব পাৰিব। মানে আপোনাৰ ফটো থকা প্ৰুফ থকা কাৰ্ডৰ নাম্বাৰ। মই পান কাৰ্ডটো দি দিম, দিছোঁ। পান কাৰ্ডৰ নাম্বাৰ দিম এতিয়া। মই পান কাৰ্ডৰ নাম্বাৰটো দি দিছোঁ। এতিয়া আপোনাৰ পান কাৰ্ডৰ আপোনাৰ কি নাম আছে, নামটো ইয়াত দিব লাগিব। এতিয়া দি আছোঁ। মই বেলেগে কৰি আছোঁ, মোৰ নহয়। তাৰপিছত আপোনালোকে দিব পাৰিব, জেণ্ডাৰটো দিব লাগিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ দিব লাগিব। ডেট অফ বাৰ্থ দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ বুলি আছে যে ইয়াতে ক্লিক কৰি দিব। মই দিছোঁ, ৰেজিষ্টাৰ ছাকচেছ বুলি আহিছে। মেছেজটো আহিব আপোনাৰ নাম্বাৰত। এতিয়া আপুনি ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত চিকিউৰেবল নাও ইয়াত ক্লিক কৰিব লাগিব। তাৰমানে আপুনি আপোনাৰ পিনক'ড দি চাৰ্চ কৰিব লাগিব। আপোনাৰ কভাৰেজত কোনটো স্বাস্থ্যকেন্দ্ৰৰ ওচৰত পৰে, সেই ওচৰৰ স্বাস্থ্যকেন্দ্ৰত যাব লাগিব আপোনালোকৰ এই ভেকচিনটো লোৱাৰ কাৰণে। মই মোৰ পিনক'ডটো চাৰ্চ কৰি আছোঁ। পিনক'ড বহাই চাৰ্চ কৰিলে আহিছে বদলাপাটাৰ HC। এটা আছে ট্ৰিলচন টাও, দুটাই আছে মোৰ কভাৰেজত। তো যিকেইটা দিনত ৰঙা আছে এইকেইটা দিনতে আপুনি যাব লাগিব। 10 তাৰিখ আছে, ইয়াতে আছে। কোনটো ডেটত আপুনি যাব পাৰিব ইয়াত ক্লিক কৰিব লাগিব। ধৰক মই এই 10টো ইয়াত ক্লিক কৰিছোঁ। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে এতিয়া কোনটো সময়ত যাব পাৰিব দেখা পাইছে। আপোনাৰ নাম বা নাম্বাৰ সকলো আহিছে। এতিয়া কোনটো সময়ত যাব আপুনি এই সময়ত ক্লিক কৰি দিব লাগিব। ধৰক মই এইটো দিছোঁ, দি কিনে আপুনি এই দেখা পাইছে কনফাৰ্ম বুলি আছে, ইয়াত ক্লিক কৰি দিলেই হ'ব। আপুনি সেইটো দিনত সেইটো সময়ত যোৱাৰ পিছতে আপোনাৰ মেছেজটো দেখালে স্বাস্থ্যকেন্দ্ৰত, বা তেওঁলোকে গমেই পাব, যাইখিনি সুধিলেই আপোনালোকে ভেকচিনটো দি দিব। থেংক ইউ। মই দিয়া নাই, কাৰণ মই আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। সেইটো আপোনালোকে দেখুৱাৰ কাৰণেহে কৰিলোঁ। তো মোৰ আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰাই আছে বাবে মই এতিয়া কৰা নাই। চ' থেংক ইউ। তো হেল্ল' গাইজ, আপোনালোকৰ ভিডিঅ'টোৰ পৰা যদি অকণমান লাভ হৈ থাকে আপোনালোকৰ, তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বেছিকৈ নিউজ চেনেল হিচাপে আপোনালোকে
ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ এটা কথা আপোনালোকে কমেণ্ট কৰি থাকে কি যে এইটো আপুনি আইফোন দেখাই থাকে, আইফোন দেখাই কি লাভ হৈ থাকে আপোনাৰ। এইটো আইফোনটো মই দেখুওৱা নাই, আপোনালোকে সেইটো ভইচটো ৰেকৰ্ড কৰোঁ মই। মোবাইলটো অলপ দূৰত থাকে, ভইচটো ৰেকৰ্ড হোৱাত অলপ প্ৰব্লেম হয়। চ' মই সেইটো তাৰমানে এইটো ভইচ ৰেকৰ্ড কৰোঁ, ভিডিঅ'টো পিছত মই লগাই দিওঁ। চ' থেংক ইউ।